মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দহন আৰু শিক্ষা লেচনটোৰ প্ৰশ্ন কেইটামান কৰি দেখুৱাই দিবলৈ লৈছোঁ। ভালদৰে মনোযোগ দি চাই যাবা। ইয়াৰ ১ নম্বৰ প্ৰশ্নটো হৈছে দহন সংগঠিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল যে ১ নম্বৰটো হৈছে ইন্ধনৰ আৱশ্যক, ২ নম্বৰটো হৈছে অক্সিজেন যোগানৰ বাবে বায়ুৰ আৱশ্যক আৰু ৩ নম্বৰটো হৈছে জ্বলন উষ্ণতা পাবৰ বাবে তাপৰ আৱশ্যক। উপৰোক্ত এই তিনিটা চৰ্ত পূৰণ হ'লেহে দহন সংগঠিত হ'ব পাৰে, মানে সম্ভৱ হ'ব পাৰে। ইয়াৰ পাছত ২ নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। এইটো কিতাপতে আছে তোমালোকৰ যে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ডেছ ঘটায়, মানে কি ঘটায়? প্ৰদূষণ ঘটায়। আৰু খটো হৈছে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ডেছ। জুলীয়া ইন্ধনটো কি? LPG। গটো হৈছে দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ডেছ লৈ নিশ্চয়কৈ তপতাব লাগে। তেতিয়া ইয়াৰ খালী ঠাইত কি হ'ব? দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতালৈ নিশ্চয়কৈ তপতাব লাগে। আৰু ঘটো হৈছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি? ডেছটোৰ ঠাইত পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ইয়াৰ পিছতে তাৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে যে যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত প্ৰদূষণৰ মাত্ৰা কমাইছে, কাৰণ যে CNG এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন। ২ নম্বৰটো হৈছে CNG দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। ৩ নম্বৰটো হৈছে CNG ব্যৱহাৰৰ ফলত নগৰবোৰত বায়ু প্ৰদূষণ কম হয়। ৪ নম্বৰ প্ৰশ্নটো আহিলে যে ইন্ধন হিচাপে LPG আৰু কাঠৰ তুলনা কৰা। ইয়াৰ উত্তৰটো হ'ল LPG আৰু কাঠৰ তুলনা। LPG আৰু ইফালে কাঠ। ১ নম্বৰটো হৈছে কেলৰি মান বেছি আৰু এইফালে হৈছে কাঠৰ কেলৰি মান কম। আৰু ২ নম্বৰটো হৈছে প্ৰদূষণৰ মাত্ৰা কম, প্ৰদূষণৰ মাত্ৰা বেছি। ৩ নম্বৰটো হৈছে দহনৰ পিছত অৱশিষ্ট ৰৈ নাযায়। ৩ নম্বৰটো কাঠৰ ক্ষেত্ৰত দহনৰ পিছত অৱশিষ্ট ৰৈ যায়। ৪ নম্বৰটো হৈছে পৰিবহণ আৰু সঞ্চয় সহজসাধ্য আৰু এইফালে কাঠৰ পৰিবহণ আৰু সঞ্চয় LPGতকৈ কঠিন। ৫ নম্বৰটো হৈছে জ্বলন উষ্ণতা নিম্ন আৰু কাঠৰ ক্ষেত্ৰত জ্বলন উষ্ণতা অধিক। ইয়াৰ পিছৰ প্ৰশ্নবোৰ মই দি যাম, তোমালোকে চাই যাবা। আজিলৈ এইকেইটা কৰি দিছোঁ।